হে দোস্ত আপোনালোকক মই পাৰ্কত আপোনালোকক কি কৰিলো আপোনালোকক সম্পূৰ্ণ মোৰ ভিডিঅ'ৰ মাজত আপোনালোকক দেখাই দিম। মোৰ ভিডিঅ'খন আপোনালোকে চাই থাকক। মই সৰু ল'ৰা ছোৱালীৰ লগত কেনেকৈ খেল ধেমালি কৰিছিলোঁ আপোনালোকক মই দেখাই দিম ভিডিঅ'ৰ মাজত, মোৰ চানিজুল ইজ ব্লগৰ মাজত। হে দোস্ত আপোনালোকে মোৰ ভিডিঅ'খন চাই থাকক, কেনেকুৱা লাগিছে আপোনালোকে ভাল লাগিলে অৱশ্যই মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখি দিব। হে দোস্ত আপোনালোকে এখন বোকাজান পাৰ্ক হয়, আপোনালোকে ঘূৰিবলৈ আহিব। হে দোস্ত আপোনালোকে দেখা পাইছে ডাঙৰ মানুহজনে সৰু নিচিনা খেলি আছে, আপোনালোকক দেখাই দি আছো মোৰ সম্পূৰ্ণ ভিডিঅ'ৰ মাজত। আপোনালোকে মোৰ ভিডিঅ'খন চাই থাকক। Ayya. Ayya. Oh. Oi. হে দোস্ত কিমান হাঁহিলো আপোনালোকক দেখাই দিলো। আপোনালোকে মোৰ ভিডিঅ'ৰ মাজত আপোনালোকে দেখিবলৈ পাইছে বোকাজান নেশ্যনেল পাৰ্ক। আপোনালোকে ইয়াতে ঘূৰিবলৈ আহিব, কিমান ধুনীয়া লাগে। আপোনালোকে আহি কেনে আপোনালোকে কেনেকুৱা ভাল পাব আপোনালোকে জানিবলৈ পাৰিব। মোৰ ভিডিঅ' আপোনালোকে দেখিবলৈ মই অনুৰোধ জনাইছো। হে দোস্ত আপোনালোকে মোৰ চেনেলখন অৱশ্যই সাবস্ক্ৰাইব কৰি দিব, চানিজুল ইজ ব্লগ। মই নতুন চেনেল খুলিছো, আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখি দিব। হে দোস্ত মই আপোনালোকক দেখাই দি আছো, মই কথা ক'ব নোৱাৰিছিলো, মই অলপ কথাখিনি মই আপোনালোকক ওচৰত দি আছো। মই কেনেকৈ কি কৰিছিলো আপোনালোকক দেখাই দি আছো সম্পূৰ্ণ ভিডিঅ'ৰ মাজত, আপোনালোকে চাই থাকক। হে দোস্ত দেখা পাইছে না নাই কিমান ফূৰ্তি ধেমালি সৰু ল'ৰাৰ লগত ছোৱালীৰ লগত কেনেকুৱা কৰিছিলো আপোনালোকক দেখাই দিলো না। হে দোস্ত আপোনালোকে দেখা পাইছে সৰু ল'ৰা ছোৱালীয়ে কি খেলি আছে, আপোনালোকে ক'বলৈ পাৰিব। হে দোস্ত মই আপোনালোকক সম্পূৰ্ণ পাৰ্কখন আপোনালোকক কেমেৰা ঘূৰাই কিনে আপোনালোকক দেখাই দিম। হে দোস্ত ফাইনেলি আপোনালোকক আহি দেখালো। হে দোস্ত আপোনালোকক মই কিবা আনিছিলো, আমি তিনিজনে আহিছিলো পাৰ্কত, কিবা চানা আনিছিলো, কিবা খাই লৈ কেনে অলপ পিছতে আমি নাওত উঠিম, আপোনালোকক দেখাই দি আছো। হে দোস্ত আপোনালোকে চাই থাকিব। হে দোস্ত মই অলপ পিছতে নাওত উঠিম, আপোনালোকে মোৰ ভিডিঅ'খন চাই থাকক। কিমান হাঁহি ফূৰ্তি ধেমালিৰে আমি পাৰ্কখন নেশ্যনেল পাৰ্কত মই আৰু মোৰ লগৰীয়া বন্ধুসকলে একেলগে ঘূৰিছিলোঁ, নাওত উঠিছিলোঁ। সেই দোস্ত ফাইনেলি আমি এতিয়া নাওত উঠিলোঁ, আপোনালোকক দেখিবলৈ পাৰিছে মোৰ ভিডিঅ'ৰ মাজত কেনেকুৱা এখন নাও হয় প্লাষ্টিকৰ, এখন চাইকেলৰ নিচিনা পেট্ৰল মাৰিব লাগে। সেই দোস্ত আপোনালোকে আহিলে ইয়াতে এখন নাওত উঠিবলৈ কেনেকুৱা মজা লাগে আপোনালোকে জানিবলৈ পাৰিব, দেখিবলৈ পাৰিব। উঠিবলৈ আপোনালোকে কেনেকুৱা লাগে, ইমান ধুনীয়া নাওখন দেখিবলৈ ভাল, কিমান ধুনীয়া চাইকেলৰ নিচিনা পেট্ৰল মাৰিব লাগে। আপোনালোকে চাইকেলেৰে পেট্ৰল মাৰিছে, কিমান চাইকেল পেডেল মাৰি 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 ভণ্টি চাইকেল চলাই যাও, পেডেল মাৰি 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 ভণ্টি চাইকেল চলাই যাও। এনেকুৱা এটা গান আছে নহয়, এছামিজ গান। আপোনালোকে কেনেকুৱা লাগি আছে মোক কমেণ্ট কৰি কিনে জনাই দিব। সেই দোস্ত আপোনালোকে কেনেকুৱা লাগিছে গছখন দেখি কিনে, এখন পুখুৰীৰ মাজত আপোনালোকক দেখাই দি আছো ঘূৰাই কিনে। এয়া দেখক সৰু
ল'ৰায়ে কেনেকৈ নাও চলাইছে, পেট্ৰল মাৰি আছে চাইকেল মাৰি মাৰি। সেই দোস্ত আপোনালোকে দেখা পাইছে না নাই? মোৰ লগত মোৰ নানা আছিলে, হেড মাতাই লোৱাটো মোৰ নানা হয় এইটো। সেই দোস্ত আপোনালোকে দেখা পাইছে কেনেকৈ পেট্ৰল মাৰি আছে। সেই দোস্ত ফাইনেলি আপোনালোকক দেখাই দিছোঁ কিমান ধুনীয়া পৰিৱেশ। আপোনালোকে ইয়াতে আহিলে 30 টকাতে আপোনালোকে গোটেই দিন 4:30লৈকে আপোনালোকে ইয়াতে ঘূৰিবলৈ পাৰিব। সেই দোস্ত ফাইনেলি আপোনালোকক কৈ দি আছোঁ, আপোনালোকে আহিব বোকাজান নেশ্যনেল পাৰ্ক। আপোনালোকে ইউটিউবতে চাৰ্চ কৰিব, আপোনালোকে পাই যাব নেশ্যনেল পাৰ্কখন কিমান ধুনীয়া। ইয়াতে আহি কিনে কিমান মজা লাগিলে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'ৰ মাজত দেখাই দি আছোঁ চানিদুল ইজ ব্লগৰ পৰা। সেই দোস্ত ফাইনেলি আমি অলপ পিছতে নাৱৰ পৰা আমি নামি যাম আৰু মানুহ আহিছে উঠিব নাৱত। সেই দোস্ত মোৰ চেনেলখন অলপ ছাবস্ক্ৰাইব কৰি কিনে দিব। মই নতুন চেনেল খুলিছোঁ, আপোনালোকে ছাবস্ক্ৰাইব নকৰিলে মই কেনেকৈ ভিডিঅ' বনাম? ইমান কষ্টৰ মাজেৰে ৰাতি 1-2লৈকে ভিডিঅ' এডিট কৰি কিনে আপোনালোকক মই ক'ত যাওঁ ক'ত ঘূৰি ফুৰোঁ আপোনালোকক শ্বেয়াৰ কৰি দেখাই দি আছোঁ। সেই দোস্ত ফাইনেলি আমি এতিয়া নাৱৰ পৰা নামি আহিলোঁ। মই টিকেট ল'লে এতিয়া আমি কি কৰিলোঁ কিমান আপোনালোকক নেশ্যনেল পাৰ্কখন দেখাই দিলোঁ। আমি এতিয়া ঘৰত উভতি যাম আপোনালোকে দেখাবলৈ। এইখন গেটৰ বাহিৰত যাই কিনে আপোনালোকক দেখাই দি আছোঁ। ৰ'ব, এইখন টিকেট কাউণ্টাৰ হয়, 10 টকাকৈ ল'ব আপোনালোকে যদি নাৱত নুঠে। সেই দোস্ত ফাইনেলি আপোনালোকে আহিব বোকাজান পাৰ্ক নেশ্যনেল।